Hello guys, নমস্কাৰ আৰু পুনপ্ৰথমে মোৰ এটা নতুন ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া গৈ আছো আমাৰ পাৰ্থদা ঘৰলে মানে পাৰ্থ প্ৰতিম নিয়োগদাতাৰ ঘৰলে আৰু তেওঁৰ মানে বিহুৰ প্ৰস্তুতি কিদৰে চলাইছে তাকে আপোনালোকক দেখাম এতিয়া পাইছোহি আহি বৰ্তমান এগ্ৰিকালচাৰ ওচৰত এইফালে চাওক আপোনালোকে এগ্ৰিকালচাৰ পৰিৱেশ ধুনীয়া একদম বাগানফেলীয়া ফুল এফালে ফুলি আছে এফালে মোৰ লগত আছে আমাৰ জীৱনৰ ৰং প্ৰণৱদা সো আমি দুইজন গৈ আছো বঢ়িয়াকৈ আপোনালোকক দেখাম যিহেতু বিহুলে বেছি দিন নাই বিহু আহি ওচৰ চাপিছেহি আৰু দেখাম এই ৰাইডত সোমাই দিয়ক ধুনীয়াকৈ ৰাইডৰ ৰাস্তাটো এফালে যাব লাগিব আমাৰ পাৰ্থদা ঘৰলে তো এইফালে সোণাৰী পথাদি সোমাই দিলোঁ মানে সোণাৰী গাঁও পথাদি সোমাই দিলোঁ বাকী এইফালে কাম চলি আছে দেখিছেনে মানে ৰাস্তাটো আপোনাৰ বহুত সৰু বাট বহুত দিগদাৰ হৈছে মানে এতিয়া এইফালে চাওক ৰাস্তাটো চাওক কথাটো কি হ'ল এতিয়া গৈ আছোঁ কিন্তু ৰাস্তা বনাই আছে বহুত দিগদাৰ হৈছে যাবলৈ আৰু ৰাস্তা দেখিছেনে আপোনালোকে গাড়ী যাবলৈ জেগা নাই মানে সেইটোৱে মানে ইলেকশ্যনৰ টাইমত অকণমান কামবিলাক হয় আৰু কি কৰিব তেতিয়াহে ফুটটো পাব জুই চৰকাৰে নহওক কিয় কিন্তু যোৰহাটত গৌৰৱ গগৈকে ভোট দিব ভাল মানুহ সঁচাকে মানে পাৰ্টি চাই মানে গৌৰৱ গগৈ এজ ভাল মানুহ এতে মানে কথা ক'ব পৰাও লাগে ন লাগে মই চৰকাৰলৈ বুলি কোৱা নাই বিজেপি কংগ্ৰেছ বা যিয়ে নহওক কিয় ভাল মানুহক ভোট দিয়ক নিজৰ বিবেকটো চাই হয় নাই কোনো পাৰ্টি লৈ হিচাপত কোৱা নাই সেটা গৈ আছো বঢ়িয়াকে মানে ৰাস্তা এনেকুৱা কণ্ডিশ্যন আৰু ইলেকশ্যনৰ টাইমত ইলেকশ্যন টাইমত অকণমান জল্দি হয় আৰু অলৰেডি গাইছ আমি এইফালে আহি পাই গ'লো পাৰ্থদা ঘৰ এইফালে দেখিছে কাম প্ৰস্তুতি চলি আছে সকলোখিনি বাৰু ভালদৰে দেখাই লৈছোঁ প্ৰথম সোমাই লওঁ তাৰপিছত সকলোখিনি দেখাই আছোঁ আপোনাক আৰু এইফালে দেখিছে মোৰ হাতত আছে এতিয়া মহৰ শিঙৰ পেপা আৰু এইফালে বহু ধৰণৰ পেপা আছে এইফালে চাওক এয়া আছে আৰু ইয়াত আমাৰ মহৰ শিঙৰ পেপা কিদৰে প্ৰস্তুত কৰা হয় সেয়া বনাই আছে আমাৰ ভাইটিয়ে তো ভাইটিক প্ৰথমতে তোমাৰ নামটো সুধিছোঁ তোমাৰ নামটো ৰবুল ন প্ৰথম কি কৰি আছা তুমি এতিয়া এইটো পেপাৰটো এইটো মানে ওপৰৰ বাকলিটো এৰুৱাই আছা ন আচ্ছা চ' বাকলিটো এৰুৱাই আছে আৰু এইটো কিমানমান তোমাক টাইম লাগিব এই বাকলিটো এৰুৱাবলৈ প্ৰায় 2 ঘণ্টামান লাগিব ন চ' এইফালে বাকলিটো এৰুৱাই আছে আৰু ইয়াৰ এৰুৱাৰ পিছত কি হ'ব কামটো সিজাব লাগিব ন আচ্ছা চ' এতিয়া বাকলি এৰুৱাই আছে এইফালে আমাৰ ভাইটি আছে আৰু এজন ভাইটি আছে চ' মই ভাইটিৰ ওচৰলৈ যাওঁ এপাক চ' এইফালে ভাইটি তুমি বনাই আছা টকা হয়নে চ' ভাইটি আমাৰ টকা বনাই আছে আৰু টকাটো মানে বনাই আছে মানে কি এইটো এতিয়া আপোনাৰ মিহি কৰি আছে ন পুৰা ধুনীয়াকৈ চিজ পেপাৰ মাৰি আছে ধুনীয়াকৈ মিহি কৰি আছে আৰু মহৰ শিঙৰ পেপা আচলতে প্ৰথমতে থাকে কেনেকৈ এইটো চাওক এইটো হৈছে একদম পিয়'ৰ মহৰ শিং চাওক এইটো একদম পিয়'ৰ মহৰ শিং এইফালে চাওক পুৰা পিয়'ৰটো দেই আৰু এইটো পুৰা আপোনাৰ ইমানটো কেনেকৈ পায়গৈ সেইখিনি আপোনালোকক দেখাম খোল খাই গৈছে মই লগাই লৈছোঁ আৰু এইফালে আমাৰ খুৰা এজন আছে চ' খুৰাই আপুনি কি বনাই আছে কাকৈ ফণি বনাই আছে ন এয়া আপোনাৰ নাচনীয়ে খোপাত লগাই হয়নে তাৰপৰা খোপাত লগাই কাকৈ ফণি বনাই আছে আপোনাৰ কিমান দিন হ'ল ইয়াতে বনাই থকা 4 বছৰ ন আপোনাৰ ঘৰ ইয়াতে পুলিবৰত আচ্ছা ইয়াতে পুলিবৰত আৰু এইফালে বনাই আছে কাকৈ ফণি আৰু প্ৰথমতে এতিয়া আপুনি কাটি লৈছে ধুনীয়াকৈ ন কাটি পিনি মানে আপোনাৰ কিমানমান টাইম লাগিব এখন বনাবলৈ এখন পূৰা একদম কমপ্লিট হৈ যাবলৈ বেছি টাইম নাই ন আপোনাক এঘণ্টামান লাগে নে এখন বনাওঁতে এঘণ্টাতকৈ বেছি লাগে ন আৰু আপোনালোকে এতিয়া ভাবিব পাৰে মই আছোঁ ক'ত মই আছোঁ এতিয়া বাঁহী লোকবাদ্য প্ৰশিক্ষণ কেন্দ্ৰ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ ইয়াৰ প্ৰতিষ্ঠাতা আছে তেওঁৰ লগত মই কিছু কথা পাতিম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে কিদৰে সকলোখিনি বস্তু প্ৰস্তুত কৰা হয় ক'ৰ পৰা কেনেকৈ কি হয় সকলোখিনি দেখাম চ' মই এইফালে আহা আৰু মোৰ লগত এয়া আছে আমাৰ পাৰ্থদা প্ৰথমতে নমস্কাৰ চ' এয়া আমাৰ আছে বাঁহী প্ৰতিষ্ঠাপক আমাৰ পাৰ্থদা প্ৰথমতে আপুনি কওক আপোনাৰ অকণমান জাৰ্ণিটো কৈ দিয়ক মানে কিদৰে আপুনি এইটো মানে ভাবিলে বা কিদৰে আপুনি আৰম্ভণি কৰিলে সেইটো আচলতে নিজে যিহেতু অসমীয়া আৰু অসমীয়া হিচাপে তেজত প্ৰাণত আমাৰ বিহুটো আছেই আৰু বিহু স্বাভিমান বাদ্যৰ পৰা আমাৰ নিজৰ বাদ্য আচলতে জাতি আমাৰ ভাষা আমাৰ বাদ্য আমাৰ কৃষ্টি আমাৰ সংস্কৃতি আমাৰ জীয়াই আমিয়ে ৰাখিব লাগিব সেইকাৰণে আমি উঠি অহা প্ৰজন্মক আচলতে পশ্চিমীয়া লোক সংস্কৃতিৰ বিপৰীতে আমাৰ থলুৱা লোক সংস্কৃতিক আঁকোৱালি ল'বৰ বাবে আমি চেষ্টা কৰাইছোঁ আৰু তেওঁলোকক যিমান পাৰোঁ লোকবাদ্যসমূহ নিৰ্মাণ শিকোৱাৰ লগতে আমি তেওঁলোকক কেনেদৰে বজোৱা হয় আৰু তেওঁলোকক অনুষ্ঠানতো লৈ যাওঁ বিভিন্ন অনুষ্ঠানত লৈ যোৱা হয় আৰু তেওঁলোকক লৈ মেলি আচলতে এই যাত্ৰাটো আৰম্ভ কৰিছোঁ মাথোন আমি এটা সাংস্কৃতিক আন্দোলন গঢ়ি তুলিছোঁ আৰু যাৰ দ্বাৰা আচলতে আমাৰ যিসমূহ থলুৱা লোকবাদ্য হেৰাই গৈছিলে সেইসমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু লগতে যিহেতু বিহু পাইছেহি সেয়ে আচলতে আমি আৰম্ভ কৰি আছোঁ আৰু তেনেকৈয়ে বাদ্যসমূহ নিৰ্মাণ কৰি বিক্ৰী কৰি আছোঁ মানে ক'ব গ'লে আচল অসমীয়াগিৰি এনেকৈ মানে আমি ফুটাই উঠাব লাগিব হয় নাই কথাই ক'লে নহ'ব কাম কৰি দেখুৱাব লাগিব আৰু ইয়াকে কয় মানে আচল অসমীয়া চ' এইফালে এটা বেলেগ এটা বস্তু দেখিছোঁ মই আপোনাৰ এইটো অকণমান কৈ দিয়ক টকাই হয় অকণমান কিন্তু দেখিবলৈ মই অলপ ইউনিক দেখিছোঁ মানে আগতে দেখা নাই মানে ভলুকা বাঁহৰ পৰা বনাইছোঁ আচ্ছা আৰু মানে আমাৰ উঠি অহা প্ৰজন্মই যাতে আমাৰ থলুৱা লোকবাদ্যৰ প্ৰতি আকৰ্ষণ হয় তেনেকুৱা ধৰণৰ কিছুমান ব্যতিক্ৰম বাদ্য বনাই থাকোঁ আৰু সেইবাবে এইবাৰ বিহুৰ কাৰণে এইটো বনাইছোঁ বাদ্যটো আৰু আমাৰ টকা নিয়নি 2 প্ৰকাৰ থাকে এটা কোৱা হয় হাত টকা এটা কোৱা হয় বৰ টকা এইটো মহিলাসকলে জেং বিহুত যিটো টকা বজোৱা সেইটো বৰ টকা বা মাটি টকা বুলি কোৱা হয় মাটি তেনেকৈ ৰাখি লৈ মাটি টকা কোৱা হয়
এইটো মাটি টকাৰ ৰূপ এটা দিবৰ বাবে চেষ্টা কৰিছোঁ এনেকৈ বজোৱা হ'ব আৰু আপোনাৰ ঢোল যিহেতু এতিয়া ঢোল বুলি ক'বলৈ গ'লে সকলোৱে চিনি পায় তো আপোনাৰ এটা ঢোল প্ৰস্তুত কৰিবলৈ কিমানমান সময় লাগে ঢোলৰ আচলতে যে গছজোপাৰ পৰা আমি কটালৈকে এটা প্ৰচেছ থাকে মানে একেটা দিনতে ঢোলটো হোৱাৰ বস্তু নহয় মানে চাৱনি কৰিবলৈ কাৰণে আপোনাৰ চাৱনিটো 2টা দিন চাৱনিতে লাগিব আৰু ঢোলৰ এইটো খোলাটো কাটোতে এটা দিন লাগিব আৰু আপোনাৰ গছ চছ কাটি মেলি ৰং চং কৰালে 3-4 দিন মানে এনেকুৱা লাগে আৰু এইটো কি গছৰ পৰা বনায় ইয়াত আম চাম আৰু কঁঠাল মেইনলি কঁঠাল ঢোলৰ ভাল হয় মাতটো ভাল হ'ব ন মাতটো কঁঠালৰ ভাল আৰু এতিয়া আহি গ'লো আপোনাৰ পেপাৰ লৈ চ' এইফালে দেখিছে পেপাৰ ম'হৰ শিঙৰ পেপাৰ চ' প্ৰথম কৈ দিয়ক ইয়াত আপোনাৰ প্ৰচেছটো কিদৰে কৰা হয় ইয়াৰ মানে প্ৰথম মানে আমাৰ প্ৰথম একেটা অৰিজিনেল শিংটো এনেকৈ থাকে শিংটো জাষ্ট ম'হৰ শিঙত লাগি থাকে আমি যেতিয়া শিংটো অনাৰ পাছত আমি এই বস্তুটো ইয়াতে জোখ এটালৈ কাটি দিয়া হয় এটা বস্তু আমি কাটি দিওঁ কাটি দিয়াৰ পাছত এনেদৰে ঘপিওৱা হয় ঘপিওৱালে এনেকুৱা ধৰণৰ শ্বেপ এটা আহি যায় আৰু ঘপিওৱাৰ পাছত ইয়াক মানে আমি এটা গোল কৰিব লাগিব মুখখন যিহেতু বেকা হৈ আছে ইয়াক গোল কৰিবৰ কাৰণে আমি সিজাব লাগিব আৰু পানীত গৰম পানীত যেতিয়া আমি সিজাই দিম ই এতিয়া কোমল হৈ যায় অলপ কোমল হৈ যোৱাৰ লগে লগে কাঠৰ এটা ফৰ্মা মাৰি দিলে সি যিটো শ্বেপ লয় সেই শ্বেপটোত আমি 7 দিনমান ৰাখি দিব লাগে আৰু ৰাখি দিলে সি এইটো শ্বেপত গুচি আহে আৰু তাৰ পাছত আমি এইখিনি গভনলা আছে পেপাৰ এইটো গভনলা হয় গভনলা লগাই লোৱা হ'ব লগাই লোৱাৰ পাছত ইয়াত নল থাকে ভিতৰত এইটো আমি ইয়াতে যিটো এটা এইটো জুৰীয়া পেপাৰ ইয়াত আমি নল আছে এইটো নলটো লগাই থোৱা আছে এইটো মুখনি থাকে এনেকৈ ফুটা কৰি লোৱা হয় আৰু এইটো ইয়াত লগাই লোৱাৰ পাছত ইয়াত শব্দ দি দিয়ে মেইন কাম মানে এইটো আপোনাৰ এই যোনটো আপোনাৰ কি বুলি কৈছে নলটো ন মেইন কামটো নলটো মাত তিনিটাৰ আছে এইটোৰ আছে কিন্তু মেইন বস্তুটো যিটো হয় সেইটো মানে শব্দটো এই নলটোৱে দিয়ে একবাৰ বজাই দিব পাৰি কিদৰে আৰু অসমৰ সাংস্কৃতিক ইতিহাসত এটা মই বেলেগ এটা পেপাৰ সৃষ্টি কৰিছোঁ এইটো হৈছে ত্ৰিমুখী পেপাৰ এইটো দেখা নাই আগতে 3টা থকা ন এইটো মানে কোনো আজিলৈকে বনোৱা নাই এইটো মই প্ৰথম বনাইছোঁ বনাই পেলাই এক্সপেৰিমেণ্ট কৰি চাইছিলোঁ মাত ভালেই দিছে এইটো আচ্ছা বজাই দিয়ক প্ৰায় কাম হৈছে আৰু দেখাত লাগিছে মুখনিখন লগাব বাকী আছে ন এইটো হয়তো আমাৰ অসমীয়া ৰাইজে দেখা নাই আগতে ময়োতো বাৰু দেখা নাই নিউজত হওক বা ক'ৰবাৰ টিভি চিভি হওক ক'তো দেখা নাই আজিলৈকে 3টা মান ন মাতটো বহুত ধুনীয়া আহিছে বাৰু দেই পেপাৰ যিহেতু মই বিভিন্ন ৰূপ দি বনাইছোঁ কিন্তু ম'হৰ শিঙৰ যিটো পেপাৰ মাত হয় সেইটো বেলেগ একোতে হ'ব নোৱাৰে সেইটোৱে মানে ম'হৰ শিঙৰ পেপাৰটো আৰু প্ৰায় এমচিল দি বনোৱা মানে দেখা পোৱা গৈছে কিন্তু সেইটো আমাৰ বিহুৰ ক্ষেত্ৰত কিন্তু আমাৰ প্ৰযোজ্য নহয় আৰু এইটো বনাইছিলোঁ মেথুন ম'হৰ শিং মেথুন আচ্ছা বলা হয় এইটো মেথুনৰ শিং হয় এইটো গুটিয়া পেপাৰ হয় একবাৰ মেথুন ম'হৰ শিং অকণমান পাতল থাকে নেকি পাতল থাকে অলপ এইটো মানে আপুনি যিটো কথা ক'লে এতিয়া এমচিলৰ কথাটো এমচিল হয় এমচিলৰ কথা হ'লে তাৰ হয়তো অকণমান দামটো কম হ'ব পাৰে কিন্তু আমাৰ যিহেতু নিজৰ বাদ্য আমাৰ ম'হৰ শিঙৰ পেপাৰটোহে অসমীয়া হিচাপে ক'ব গ'লে স্বাভিমান আৰু হয় আমাৰ থলুৱা যিটো বাদ্য আমি সেইটোকে আঁকোৱালি ল'ব লাগে আৰু ৰাইজে হয়তো কম পইচাৰ বাবে সেইটো ক্ৰয় কৰিব পাৰে কিন্তু আমাৰ এইটো পেপাৰ এনেকুৱা ধৰণৰ এটা বস্তু হয় আমি মানুহ এই পৃথিৱীৰ পৰা গুচি যাব কিন্তু এইটো পেপাৰ এনেকৈ থাকিব একো নহ'ব ন যুগ যুগান্তৰ আমি সেইকাৰণে যিমান পাৰোঁ নিখুঁতভাৱে বনাবলৈ চেষ্টা কৰোঁ আৰু চিৰদিন যিহেতু এইটো বাদ্য থাকি যাব আৰু অসমৰ বিভিন্ন প্ৰান্তলৈ যিহেতু পেপাৰবোৰ গৈছে তেওঁলোকে ক্ৰয় কৰিছে বিভিন্নজনৰ ৰাইজে যিসকল প্ৰয়োজন হয় পেপাৰ ক্ৰয় কৰিছে কিন্তু তেওঁলোকে সস্তীয়া বস্তুত ক্ৰয় নকৰি পেলাই এনেকুৱা ধৰণৰ অৰিজিনেল যিটো ম'হৰ শিং সেইটোহে আচলতে ক্ৰয় কৰি আৰু এটা কথা আহিলোঁ ইয়াৰ আপোনাৰ দাম কিমানমান পৰিব এটা পেপাৰ ছিংগুল পেপাৰ 1000 টকাৰ পৰা আপোনাৰ 3000লৈকে মানে আপোনাৰ যিটো ধৰক আপুনি কৈছিলে এতিয়া এইটো ছিংগুল পেপাৰটো ন চ' এইটো আপোনাৰ 1000 টকাৰ পৰা 3000 টকালৈকে 3000 টকাৰ ভিতৰত ন এইটো 1000 টকা যদি ল'বলৈ হয় 8000 বা 12000 টকালৈকে 8000 12000 আৰু এতিয়া আপুনি যিটো প্ৰথম কৈছে অসমৰ ৰাইজে প্ৰথম দেখিব বা অসমৰ বুলি নহয় গোটেই ভাৰতৰ পৃথিৱীৰ ৰাইজে প্ৰথম দেখিব ত্ৰিমুখী পেপাৰ এইটোৰ আপোনাৰ কিমানমান ভাবিছে এইটোৰ দাম কিমানমান হ'ব বিক্ৰী কথা ভবা নাই ন এযোৰ বনাইছোঁ প্ৰথম এযোৰ বনাইছোঁহে তাৰপাছত আৰু যদি কাৰোবাৰ প্ৰয়োজন হয় তেতিয়া বনাই দিব লাগিব শিংকেইটা তেনেকৈ একে 3টা শিং হ'ব লাগিব পাব লাগিব সেইটো বহুত কথা আৰু মাতটোৰ কথা আছে ন বহুতখিনি আৰু মানে যদি কোনোবাই ল'ম বুলি ভাবিছে কিবা মানে আপোনাক যি লাগে লোকবাদ্য আপোনাক যি লাগে হয় দেখিছে বহুতখিনি বনাই আছে এইফালে আমাৰ টকা বনাই আছে এইফালে আমাৰ পেপাৰ প্ৰস্তুতি চলি আছে মোৰ হাততো আছে পেপাৰ এইফালে আমাৰ খুৰাই বনাই আছে কাকৈ ফণি এইফালে গগনা আছে ঢোলৰ মাৰি আছে এইফালে আপোনাৰ সুতুলি আছে চ' সকলোখিনি আছে আপোনালোকক যি বস্তুৱে নালাগক কিয় আপোনালোকে কণ্টেক্ট কৰিব পাৰে আমাৰ পাৰ্থদাক মই নাম্বাৰ দি দিম বাৰু ডেছক্ৰিপশ্যনত থাকিব আৰু ভিডিঅ' ধুনীয়াকৈ ওলাই আছে আপোনালোকে কণ্টেক্ট কৰক আহি পিনি আৰু অসমীয়া গিৰি আপুনি দেখাব লাগিব মানে
সো অলৰেডি আপোনালোকে সকলোখিনি দেখিলে আপোনালোকে কেনেকৈ বনায় কিদৰে হয় সকলোখিনি কমপ্লিট দেখিলে আপোনালোকে ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি ব্লগটো চাই ভাল পালে লাইক শ্বেয়াৰ কৰি দিব যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি দিব বাকী এয়াই আছিলে আজি কিদৰে মানে নিৰ্মাণ কৰা হয় সকলো নিৰ্মাণ কাৰ্য মই দেখাবলৈ চেষ্টা কৰিলোঁ আৰু ইয়াৰ এপিছড 2 এটা আহি আছে মানে পাৰ্ট 2 এটা আহি আছে সেইটো কাৰণে দুদিনমান ৰখক পাৰ্ট 2 আহি আছে যে ইয়াৰ গন্ধা মানে ইয়াৰ কি বুলি ক'ব লাগিব মানে গোটেইখিনি বস্তু ক'ত থয় আৰু কি ইয়াতে পোৱা যায় সকলোখিনি তাতে দেখাম চ' তাৰ বাবে ছেকেণ্ড ব্লগটো চাব পাৰ্ট 2 চ' এয়াই দেই প্ৰচেছ